নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমাৰ গাঁৱৰ মন্দিৰত যিটো বাসুদেৱ আনে এই বিষয়ে আপোনালোকক দেখুৱাম। তেনেহ'লে আহক চাওঁ আজিৰ বাসুদেৱৰ যিটো পূজা কেনেধৰণে হয় সেইটো আমি চাওঁ। এইবাৰ আমি আমাৰ নগৰবাসী আমার নগরবাসী জ্যেষ্ঠ ব্যক্তি মাননীয় শ্রীযুত বীরেন্দ্র দত্ত ডাঙৰীয়া দেৱক তেখেতক আদৰি কৰাৰ কাৰণে আমি অনুৰোধ জনাইছো। তেখেতক সম্বৰ্ধনা জনাব। আজিৰ এই বাৰ্ষিক সভা মহোৎসৱৰ উদযাপন সমিতিৰ সম্পাদক মাননীয় শ্ৰী হৰিকৃষ্ণ মহাৰাজ ডাঙৰীয়া। আপোনালোকৰ মাজত বীৰেন্দ্ৰ দত্ত ডাঙৰীয়া তেখেত সমাজৰ কামত ব্ৰতী, তেখেতক সম্বৰ্ধনা জনাইছে উদযাপন সমিতিৰ সম্পাদক শ্ৰী হৰিকৃষ্ণ মহাৰাজে। ধন্যবাদ। এইবাৰ আমি আগবঢ়াইছো আমাৰ বাৰীপৰীয়া বৃন্দক যিজন ব্যক্তিয়ে আজীৱন ধৰি নিহিত কৰ্মত জড়িত সেইদৰে অনুৰোধ কৰিছে। তেখেতক অনুৰোধ কৰিছে আমি আবেদনৰ লগতে আমি অনুৰোধ জনাইছো। তেখেতক সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সহকাৰী সম্পাদক শ্ৰী কিশোৰ দত্ত ডাঙৰীয়া। আপোনালোকৰ মাজত সন্মানীয় কৃষক শ্ৰী অৰুণ সিং তেখেতক সম্বৰ্ধনা জনাবলৈ লৈছে উদযাপন সমিতিৰ সহকাৰী সম্পাদক শ্ৰী কিশোৰ দত্ত। ধন্যবাদ। এইবাৰ আমি আগবাঢ়িছো এই নগৰৰে স্থায়ী বয়োজ্যেষ্ঠ বুলি ক'লে তেখেত মত্তৰ হৈ সেই প্ৰফুল্ল ৰাজবংশী। এই প্ৰফুল্ল ৰাজবংশী আমাৰ এই হৰিহৰ মন্দিৰৰ ৱালত লগা যিখিনি গীত তেখেতে গান কৰিছে তেখেতক সম্বৰ্ধনা জনাব হেমেন দত্ত। এয়া প্ৰফুল্ল ৰাজবংশী আপোনালোকৰ। এইবাৰ আমি আগবঢ়াইছো আমাৰ বিশিষ্ট ব্যৱসায়ী শ্ৰী অতুল ৰাজবংশী। শ্ৰী অতুল ৰাজবংশী তেখেতক সম্বৰ্ধনা জনাব অকল প্ৰেম গামোচৰে জ্যোতিষ দত্ত। তেখেতে এই হৰিহৰ মন্দিৰত এটি সভা আগবঢ়াইছে।
পাছলৈ আমি আশা কৰিছোঁ তেখেতে আমাক এই মন্দিৰৰ নামত যি পাৰে শক্তি সামৰ্থ্য অনুযায়ী দান বৰঙণি আগবঢ়াই দিব। এইবাৰ আমি আগবঢ়াইছোঁ গুৱাহাটী নিবাসী শ্ৰীযুত অৰেণ দাস ডাঙৰীয়াক। তেখেতে অলপ আগতে আমাৰ এই হৰিহৰ মন্দিৰত কিছু সামগ্ৰী আগবঢ়াইছে। তেখেতসকলক আমি ভোগ দিয়াৰ কাৰণে আমাৰ কমিটিৰ কাৰ্যালয়ৰ পৰা অনুৰোধ জনাইছোঁ। অস্ত্রাণি সর্বশস্ত্রাণি রাজনানি বাহনানি ঔষধানি রত্নানি কালস্য গায়স্য সরত সাগর শৈলস্তীর্থানি হদা এতস্থানভূষন্তু সর্বকারার্থসিদ্ধে ওম সুরেণ পাহি পাহি সজ্জন শান্তিত ঘণ্টাক্ষরণনাপাহি নিশ্চরণস প্রাষ্টং ঋক্ষ প্রতি সংস সন্দিত ঋক্ষ দক্ষিণে রামেণ আত্মসুনিষ্ঠ উত্তরা সংকটেশ্বরী সোনানি জানি রূপানি ত্রিনেত্র ভূষরঞ্জিতে জানি শাস্ত্রান্ত ঘোরানি ত্রৈস্মারক্ষং সর্বত খর্গ শিব গদাদিনি জানি শাস্ত্রানিতে হম্বিতে পরাপল্লব সঙ্গিনী ত্রৈস্মারক্ষং সর্বত জলে রক্ষতু বরহ স্থলে রক্ষতু বামন অতব্বন্ধ সর্বতবাতু কেশব শান্তিরস্তু সদা শান্তি দুষ্টং ইষ্ট প্রথমাতু যত্র এবং গত পাপং তত্রেব প্রতিগ্রস্তত অষ্টতনন্দ গোবিন্দ নাম শরণ ভূষিত নশ্যন্তু সকলা রোগ নশ্যন্তু সকলা পাপা সত্যং সত্যং বরণ্যং শুভ শান্তিরস্তু ভগবান বাসুদেব প্রসোদাতু ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ।